তো কেনেকুৱা লাগিছে বাবাটো ভাল লাগিছে ভাল লাগিছে লাগিছে অ তো আমি কোট লগাম গম পাইছ না কোট লগাম কোৱাচোন এইটা আমি বিয়াত লগাম হয় না গাইজ ৱেলকাম টু মাই ইউটিউব চেনেল ৰূপম বৰুৱাজ ব্লগ কেনে আছে আপোনালোক আশা কৰিছোঁ সকলোৱে ভালে আছে বহুত দিন ব্লগছ বনোৱা নাই তো আপোনালোকক মই এটা ছাৰপ্ৰাইজ দিম মই এটা বস্তু বনাই আছোঁ অলৰেডি আপোনালোকে দেখিছে নাৰিকল পাতেৰে এটা ডেক'ৰেশ্যনৰ কাৰণে এটা বস্তু বনাই আছোঁ আৰু কিহৰ কাৰণে বনাইছোঁ কি কৰিম কি নকৰিম সকলোখিনি আপোনালোক জনাই আছোঁ আপোনালোকক আজি ছাৰপ্ৰাইজ দিম গতিকে আহক তেতিয়াহ'লে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ একচুৱেলি প্ৰথমতে মই বনালোঁ একচুৱেলি ষ্টাৰ্ট হৈ গ'ল কামটো মই আপোনালোকক দেখাম বুলি ভবা নাছিলোঁ কিন্তু পুতুককৈ মনলৈ আহিলে কথাটো যে এবাৰ আপোনালোকক দেখালে ভাল হ'ব আপোনালোকৰ যদি ঘৰত বিয়া সভা কিবা হয় অতি সস্তাতে ঘৰতে নিজেই এইখিনি তৈয়াৰী কৰি ডেক'ৰেশ্যনৰ কাৰণে তৈয়াৰী কৰিব পাৰিব ইয়াৰ কাৰণে অন্য একো দৰকাৰ নাই দুখন আপোনাৰ নাৰিকলৰ পাত লাগে পাতখিনি অলপ ভাল হ'ব লাগে যাতে মোৰ সিজোৱা বা এনেকুৱা ধৰণৰ হ'ব নালাগে কেঁচা পাত এনেকুৱা ধৰণৰ পাত হ'লে বেছি ভাল হয় এইখিনি চাওক আৰু মই কি কৰিম এতিয়া মই কি কৰিছোঁ এই পাৰ্টটোৰ যিখিনি মানে লিফ আছে এই লিফখিনি প্ৰায় সিমানলৈকে 5-6ডালমান ছিঙি দিছোঁ ছিঙি দিয়াৰ পিছত এই পাতটোৱেদি এইখিনি এনেকৈ গাঁঠি গৈছোঁ নৰ্মেলি যেনেকৈ এনেকৈ গাঁঠে এনেকৈ গাঁঠি গৈ আছোঁ গাঁঠি এই সম্পূৰ্ণখিনি এনেকৈ মই গাঁঠিম তাৰপিছত কেনেকুৱা লাগে কি কথা আপোনালোকে নিশ্চয় কমেণ্ট কৰি জনাব তাৰপিছত মই আপোনালোকক ছাৰপ্ৰাইজটো দিম যে মই এইটো কিহৰ কাৰণে বনাইছোঁ গতিকে আহক আমি কামটো ষ্টাৰ্ট কৰোঁ কৈ দিয়া হাই গাইজ কৈ দিয়া আমাৰ বাহুবলী এটা ইউটিউব চেনেল আছে ত' আপোনালোকক ছাৰপ্ৰাইজটো আপোনালোকে গম পাই গৈছে গাইজ ছাৰপ্ৰাইজটো এইটো হৈছে মোৰ ডাঙৰ ছোৱালীজনী শান্তি বিয়া তুলনি বিয়া এই পেণ্ডেলৰ কাম চলি আছে সকলোখিনি ভিউজ আপোনালোকক দেখাই আছোঁ আপোনালোকে অলপ অপেক্ষা কৰক আৰু সকলোৱে মৰম দিব আশীৰ্বাদ দিব ছোৱালীজনীৰ জীৱনটো সুখৰ হয় তাৰ ভৱিষ্যতে ঠিকৰ হয় দেই আৰু কি ক'বা অঁ দেখাই দিবা মই দেখালোঁ না অঁ ঠিক আছে দেখাই দিম গুড মৰ্ণিং এতিয়া আমি আৰু এটা বেলেগ ষ্টাইল বনাই আছোঁ এই আমাৰ সহায় লৈছোঁ আমাৰ ফুলশালীটোৰ এইফালে এইটো ডিজাইন এইটো এনেকুৱা হ'ব এইটো লভ চিনটা হ'ব আৰু সেইখিনিত এটা মানে ফুলৰ গুলদস্তাৰ নিচিনা হ'ব আকৌ লভ চিনটো হ'ব কমপ্লিট হোৱাৰ পিছত আপোনালোকক দেখাই আছোঁ মই সকলোখিনি কেনেকুৱা লাগিছে কমেণ্ট নিশ্চয় কৰি জনাব ছাৰপ্ৰাইজটো অলৰেডি দি দিছোঁ গতিকে আজি বিয়াৰ আগদিনা আজি মানে তাইৰ যিখিনি সামাজিক ৰীতি নীতি 21 দিনৰ যিখিনি ব্ৰত আছিলে সেইখিনি সকলো সম্পূৰ্ণ হ'ব তাৰপিছত কাইলৈ ৰিচিপশ্যন হ'ব আজি আমাৰ যিখিনি অসমীয়া ট্ৰেডিশ্যনৰ মতে তুলনি বিয়া কেনেকৈ হয় কি হয় সকলোখিনি মই আপোনালোকক ভিউজ দেখাই আছোঁ তো চাবৰ কাৰণে ভিডিঅ'টো স্কিপ নকৰিব আহক তেতিয়াহ'লে আমি বিয়াৰ কিছু অংশ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম এইজন আমাৰ গাঁৱৰ মানে বিশিষ্ট অতিথি আৰু আজি বিয়াৰ হাই বুলি কৈ দিয়ক হাই বুলি কৈ দিয়ক হলিলু চিধা হ'ল নাই বল কাটিব লাগিব হলিলু বেকা হ'লে আপুনি
তৈয়াৰী হৈ আছে গাইজ, পুৰা ফুল তৈয়াৰী চাব পাৰে মোৰ পিছফালে আপোনালোকে। কাইলৈ কাৰণে তৈয়াৰী আছে ইয়াত, এই জেগাটোত আপোনাৰ ইয়াত এটা মানে কালচাৰেল প্ৰগ্ৰেম হ'ব আৰু এইফালে বহুতখিনি কিছু হ'ব। মই আপোনালোকক দেখাবলৈ একচুৱেলি সময় পোৱা নাই, দেখাই আছোঁ। ভিডিঅ'টো স্কিপ নকৰোঁ, চাই থাকিব। এয়া আমাৰ বাহু আৰু এইফালে বহুত কিবি চলি আছে, চাওক। কিবা ক'বা নি বাৰু? কাইলৈ লগ পাই আছোঁ আকৌ। ফাইনেলি গাইজ সকলোখিনি তৈয়াৰী হৈ গ'ল। মই গোটেই ৰাতি কালি হোৱা নাই, সকলোখিনি তৈয়াৰী কৰিছোঁ, আপোনালোকে চাব পাৰে। এইখিনি ৰাস্তাৰ পৰা এইখিনি সকলো কালি ৰাতিৰ ভিতৰতে কাম কৰিছোঁ। ল'ৰাকেইজনে বহুত মানে কষ্ট কৰিলে। বিশেষকৈ মই সোণটোক, মোৰ ভাইটিক বহুত ধন্যবাদ দিব বিচাৰোঁ। ইমান কম সময়ৰ ভিতৰত ইমানখিনি বঢ়িয়াকৈ সকলোখিনি উলিয়াই দিলে। এতিয়া আমি আপোনালোকক ভিতৰৰ কিছুমান ভিউজ দেখাম আৰু বিয়াত কোন আহিব কোন নাহিব সকলোখিনি দেখাই আছোঁ, চাই থাকক ভিডিঅ'টো। পদূলিতে কলৰ পুলি, তাতে আমৰ ডালি, সীতা দেৱী বাৰ্তা দিয়া, জোৰোণ আহিল বুলি, আহিছে জোৰোণখন, বহিছে বাজত, বাইদেউ গৈ আছে গৈ বৌতিৰ খাতত, ৰাম কৃষ্ণ ৰিণিকি ৰিণিকি, ৰাম কৃষ্ণ দেখিছো যমুনা, হৰি ইউটিউবৰ ভিডিঅ' বনাই আছোঁ চা। জললৈ নামিবা, কটাৰীৰে পানী কাটি, চচি কলচীত ভৰাবা, ধাননিৰ পথাৰ ধানৰে জুমন অলৰেডি আমাৰ ভাইটি পাই গ'লি আমাৰ ওচৰত। এতিয়া আমি বহুত বিহু নাম গাওঁ, বিয়া নাম গাওঁ আৰু মজ মস্তি কৰিম ন। আৰু লগত আৰু আহিছে, আৰু আছে এইফালে। আৰু কিবা এটা ক'বা নেকি? কোৱা। অঁ, ভাল লাগিছে আৰু ককাইদেউৰ লগত কথা পাতি থাকোঁ বহুত দিনৰ পৰা। আজি ফাইনেলি লগ পাইছোঁ, গতিকে অকণ ফূৰ্তি কৰিম বুলি আহিছোঁ। বহুত ভাল, অসমীয়া বিয়া নামক তেওঁ সজীৱ কৰি ৰাখিছে। গতিকে ফুৰিব লাগে। আৰু জীৱন সংগীত আমি আমাৰ পৰা মানে উপস্থিত
আৰু এখন কাপোৰ হলি আয়ে বৈ দিয়া আমার বায়ে বৈ দিয়া ভনী তয়ে বৈ দিয়া আৰু যেতিয়া এগৰাকী বাইদেউ বা গা আছিলে কাৰণে বাইদেউ বুলি কৈছোঁ, যেতিয়া এগৰাকী বাইদেউ বা ভনীয়েকৰ বিদায় দিয়া হয়, তেতিয়া এজন ভায়েক বা ককায়েকে যিদৰে ক'ব, মই গানৰ এটা এজন কৈ দিছোঁ। আৰু দেউতাকে কি ক'ব?
কৰি কৰি হাতৰে নহৰা গাফাৰু মই কমাই দিয়ে আমাৰ ভগৱানে চুৰি চুৰি কৰি হাতৰে নহৰা গাফাৰু মই কমাই দিয়ে আমাৰ ভগৱানে আমাৰে বিহাতলি ভগৱান এনেদৰে আমাৰ মাজনী বিয়াখন বহুত উৎসাহ উদ্দীপনাৰ মাজেৰে সমাপ্ত হয়। সকলোৱে আমাক বহুত মৰম দিলে আৰু তাইৰ ভৱিষ্যত জীৱনৰ উজ্জ্বল কামনা কৰিলোঁ। তাইক হিয়াৰ পৰা আশীৰ্বাদ জনাওঁ। লগতে যিসকল ব্যক্তি আমাৰ এই বিয়াত উপস্থিত থাকিলে আমাক সহায় সহযোগ কৰিলে তেওঁলোকৰ সমূহ পৰিয়ালবৰ্গৰ তৰফৰ পৰা বহুত আমি মৰম আৰু ধন্যবাদ যাচিলোঁ। আৰু মোৰ এই ব্লগটো ইমানতে সময় নাপাৰিলোঁ। বাই বাই গাইজ। ইয়ানি ডালিমিয়ে চৰু পেলাই দিলে চিঙি আনি ডালিমিয়ে চৰু পেলাই দিলে চৰু পেলাই দিলে আপোনাৰ ৰাই চাবতে চৰুতে দিছে মাটিমাহৰ এতিয়া ফল ধৰিছে চিঙি আনিলে চিঙি আনি পেলাই তাৰমানে মাটিমাহটো আপোনাৰ চৰুত